নমস্কাৰ, মোৰ নাম প্ৰিয়াংকু শৰ্মা। মোৰ সপোন নামৰ চেনেলটো আজিলৈকে মই এনেকৈ ভিডিঅ' দিয়া নাছিলোঁ। আজি মই ৰোষ্ট কৰিম বুলি ওলাই আহিছোঁ। যদি সকলোৱে ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ পিছলৈ দিবলগীয়া ভিডিঅ' আপোনালোকলৈ ন'টিফিকেশ্যন পাই যায়। আপোনালোকক লৈ যাব ওলাইছোঁ অসমীয়া সংগীত জগতৰ পাপী দুনিয়াৰ মাজলৈ। আপোনালোকে ভাবিছে চাগে কি কৰিব ভাবিব পাৰে মোৰ অলপ কেৰেক আছে মাথাটো। ভাবক এইটো সাধাৰণ কথা ভাবিব পাৰে। ৰোষ্ট কৰিবলৈ হ'লে কথাও ক'ব লাগিব বিভিন্ন ধৰণৰ, তাত যাতে কোনোবাই মোক বেয়া নাপায়। আৰু আজি প্ৰথম এইটো ভিডিঅ' বনাইছোঁ, ইয়াত যদি কোনোবা খুটি নাটি থাকি যায় মোক ক্ষমা কৰি দিব, নিজৰ ভাইটি বা দাদা বুলি ভাবি। ঠিক আছে, এবাৰ আপোনালোকক এটা ভিডিঅ' দেখাব ওলাইছোঁ, চাব এতিয়া। ভিডিঅ'টো চাই খালি আপোনালোক মূৰ চুৰ ঘূৰাই সৰি নপৰিব। মানে একচুৱেলি এইবাৰ ভগৱানকো নেৰিলে মানে আমাৰ ছিংগাৰখিনিয়ে। সকলো ছিংগাৰ কথা কাৰণে নতুনকৈ যিখিনি ওলাই আহিছে মানে তেওঁলোকে, মই মানে আচৰিত সিহঁতৰ সেইটো ভিডিঅ'টোত ইমান লাইক, ইমান ভিউজ, বাপৰে কি ভাল পায় মানুহখিনিয়ে মানে। কিন্তু মই সহ্য নকৰিলোঁ। মই মানে গান নিশিকাকৈ গান গাওঁ কেতিয়াবা। মোৰ ভিডিঅ'ত দেখিব, মোৰ কেইটামান ভিডিঅ' আছে ষ্টেজ প্ৰগ্ৰেম কৰা, তাত আপোনাৰ গান গাওঁ। তথাপিতো সহ্য কৰিব নোৱাৰিলোঁ এনেকুৱা ভিডিঅ' দেখি পেলাই, সেইকাৰণে মই ৰোষ্ট কৰিবলৈ ওলাই আহিছোঁ। চাওক ভিডিঅ'টো। ভিডিঅ'টো অল্প বনাইছে, ভিডিঅ'টো অল্প বনাইছে। মই মানে কি যে হ'ব আমাৰ অসমখন, এনেকুৱা ভিডিঅ'বোৰে আমাৰ, এনেকুৱা কিছুমান ছিংগাৰে আমাৰ গানবোৰ ধ্বংস কৰি দিছে আৰু দেই। মই মানে নোৱাৰোঁ আৰু। আপোনালোকে দেখিলে নাৱতে গীটাৰ বজাইছে, নাৱতে বাৰু গীটাৰ বজাই নে। এফালে এটাই ৰাজৰ মাৰিছে আমাৰ বিষ্ণুৱে। ঠিকে আছে, ঠিকে আছে, কৰা কৰা, তোমালোকৰ দিন, আমিনো কি আৰু। ঠিক আছে, আজিলৈ ইমানতে সামৰিলোঁ। নতুন ভিডিঅ' বুলি যদি ভাল পালে লাইক কৰিব, আকৌ এবাৰ কৈছোঁ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু ভিডিঅ' দিব পাৰোঁ। আৰু যদি কোনোবাই ভিডিঅ'টো বেয়া পাইছে বা ভাল পাইছে, কিবা এটা হ'লেও কমেণ্ট দিব, যাতে মই উৎসাহ পাওঁ। ধন্যবাদ।